Hello friends, আজি মই আহিছো বহু দিনৰ পিছৰ মংগলদৈত এই নাৰ্ছিং হোমত। এই যেটো নাৰ্ছিং হোম দেখা পাইছে, এই নাৰ্ছিং হোমৰ নামটো হৈছে JNSM পলিক্লিনিক মংগলদৈ। আমাৰ জোৱাইৰ এজনৰ অপাৰেশ্যন আছে, গতিকে মই বহুদিনৰ বিৰতিৰ পিছত এই মংগলদৈত আহিছোঁ। মই 1995-96ত মংগলদৈত থাকি পঢ়া শুনা কৰিছিলোঁ, আৰু এই যিবিলাক ৰাস্তা, সেই ৰাস্তাদি মই অহা যোৱা কৰিছিলোঁ। এই পুৰণি স্মৃতি এটা সজীৱ হৈ উঠিছে, আৰু মই ভাবিছোঁ অলপ পিছত মংগলদৈ টাউনত যাম। মংগলদৈ টাউনত থকা অলপ দৃশ্য আপোনালোকক কম মই। কি আছে, গৰম কিবা হ'ব? গৰম